প্ৰথমতে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আজি বসন্ত উৎসৱ উদযাপন কৰিছোঁ। আজি ইয়াতে ৰাতিপুৱা আমাৰ 10 বজাৰ পৰা অনুষ্ঠান ষ্টাৰ্ট হৈছে। 10 বজাত আমি ইনগ্ৰেশ্যন কৰিছোঁ। তাৰে পিছত আমাৰ কাৰ্যসূচী আছিল ৰেলীটো আমি কৰিলোঁ। তাৰপিছত সৰু সৰু বাচ্চা ল'ৰাবিলাকৰ আমি নৃত্য পৰিৱেশন কৰাৰ ব্যৱস্থা ইয়াত কৰিছিলোঁ। এতিয়া আমি এইবিলাক গোটেইখিনি শেষ হ'ল। তাৰপিছত আমি প্ৰসাদ বিতৰণ কৰিলোঁ, এইটোও শেষ হ'ল। এতিয়া আমি সবাই মিলি একেলগত হোলী খেলি আছোঁ। ইয়াৰ পিছতে আমাৰ উদযাপনটো ইয়াতে আমি সামৰি যাম। উৎসৱত আমি গোটেই অসমবাসীক আহ্বান কৰিম, আপোনালোকে সবেই ৰঙৰ লগত মিলি যাওক। ৰং মিলি একেলগে সবার জীৱন যাতে ৰংময় হৈ যায় আৰু মধুৰমৰ হৈ যায়, এইটো আমি আশা কৰোঁ।